Hello everyone, more another video লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিওটো ব্যতিক্ৰম ভিডিও বুলি মই কম, যেহেতু যোৱা 23 তাৰিখত আছিল মোৰ এনিভাৰ্সাৰী আৰু সেই এনিভাৰ্সাৰীতে মোৰ বান্ধৱী কেইটাই মোক গিফট কৰিছে কেইবাটাও। তো সেই গিফট কেইটা আপোনালোকৰ লগত শেয়াৰ কৰিম। তো এটা বান্ধৱীয়ে মোক দিছে টপ, এটা পেন্ট, লগতে হাজবেণ্ডক এটা টি-শাৰ্ট। আৰু এটো দেখিছেনে কিমান ধুনিয়া কাপ এটা ফটো প্ৰিন্ট কৰি মোৰ হাজবেণ্ডৰ আৰু মোৰ ফটো প্ৰিন্ট কৰি এটো দিছে কাপ। তো মোৰ বহুত ভাল লাগিছে, থ্যাংক ইউ বাইদেউ, থ্যাংক ইউ। তাৰ পিছতে আৰু আছে, এটো এটা বান্ধৱী দিছে কাপ, যেহেতু জুস খাওয়া গৰম পৰি আছে, জুস খাব কাৰণে কাপ। এটিও নহয় আৰু আছে রাইস প্লেট, কোয়াটার ডিশ। মানে মোৰ বহুত কেটা বান্ধৱী আছে আৰু বান্ধৱী কেটা মানে বহুত ভাল। তো আৰু বহুতে ভাবিব যে এনিভাৰ্সাৰী পাৰ্টি নিদিয়াকে কেনেকে গিফট কৰিলে। তো যেহেতু আজিকালি স্ট্যাটাস লগালে তো গমে পায় যে এনিভাৰ্সাৰী আছিল, তেনেকে জকিং কৰি আছিল। তাৰ পিছতে আমি এটা ৰেষ্টুৰেণ্টত বহি চাহ পানী খালো। তাৰ পিছদিনা চাং এইবিলাক বস্তু লৈ আহিছে। তো বহুত ভাল লাগিছে, থ্যাংক ইউ সো মাচ অল অফ ইউ। তো তাৰ পিছতে ওলাই গলো মই বজাৰত, আৰু যেহেতু বজাৰ আছিল, বজাৰ বাৰ এটো সানডেৰ ভিডিও হয়, তো মই এডিটিং কৰিব পৰা নাছিলো, সেইকাৰণে আপলোড কৰা নাই। তো আজি কৰিলো। তাৰ পিছতে গলো গৈ বজাৰত গৈ পিনে মই আগতে মাছ কিনিলো, যেহেতু বহুত গৰম আছিল। তো বেছি দেৰি কৰা নাই, মাছ কিনি বহুত লোকেল মাছ ওলাইছিল। তো মই লৈছো সৰু মাছে লৈছো, আজি টেংৰা মাছ লৈছো মিক্স কৰি। তাৰ পিছতে সবজি বজাৰত গলো। সবজি বজাৰত গলে তো গোটেই সবজি লব মন যায়, যে গোটেই সবজি লৈ যাম। তো ইমান ভাল লাগে এতে বজাৰ কৰি, আৰু ইমান লোকেল সবজি ওলাই। তাৰ পিছতে আহিলো কেৰাহীৰ দোকানত। যেহেতু মোৰ কেৰাহী একেবাৰে কলা পৰি গেছে, তো বহুতে মানে কমেন্ট কৰি থাকে যে ইমান কলা কেৰাহীত ৰন্ধা বঢ়া কৰে আপুনি। নহয়, মই বহুত চাফা কৰো, চাফা নহয়। সেইকাৰণে ভাবিলো যে এটা নতুন কেৰাহী লও, যেটো ননষ্টিক কেৰাহী আছে, কিন্তু ননষ্টিক কেৰাহীত সদায় খাব ভাল নালাগে। সেইকাৰণে মই এটা কেৰাহী ললো। তাৰ পিছতে কেৰাহী লৈ পিনে মই খালো। এতে গৰম লাগি আছিল বহুত, খালো অলপ কুহিয়াৰ জুস খাই পিনে ঘৰত আহিলো। আহিয়ে মই কাপোৰটো চেঞ্জ কৰি কিচেনত, তো সৰু মাছ কেইটা চাফা কৰিলো। চাফা কৰি মই এটো আজি বনাইছো, খালি অকল টেংৰা মাছ এনেকে বিৰণ বনালো, জোল বনাইছো। আৰু লগতে আছে কচুৰ লতাটো মই কঁঠালৰ গুটি দি বনাইছো, আৰু ইয়াতে কালিজিৰা যেটো চাটনি বনাইছো, আৰু বনাইছো বেগেনা দি মাছে বনাইছো। তো দুপৰীয়াৰ এটোৱে আছিল আমাৰ খাবার সানডে। তো বহুত ভাল লাগিল, এনেকে খাই কেতিয়াবা ভাল লাগে কিন্তু। আর চাটনিটো তো মোৰ হাজবেণ্ডে বহুত ভাল পায়, মই মাজে মাজে বনাও, অলপ বেছিকেই বনাও থৈ দিও। তো আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো, ধন্যবাদ।